নমস্কাৰ প্ৰথমতে আপুনি প্লে ষ্ট'ৰ অন কৰিব অন কৰি তাত সাৰ্চ কৰিব যে আসামিজ মেথছ ক্লাছ 10 আসামিজ মেথছ ক্লাছ 10 সাৰ্চ কৰাৰ পিছত আপুনি মেথছ সলিউশন ক্লাছ 10 কৰিব তো ওপেন কৰাৰ আগতে ইনষ্টল কৰি ল'ব মোৰ আগৰ পৰা ইনষ্টল কৰা আছে গতিকে মই ডাইৰেক্ট ওপেন কৰিম গতিকে এই এপ্লিকেশনটোত অসমীয়া মাধ্যমতে সকলোবিলাক পাই যাব এই মেথছখনৰ গোটেইবিলাক চেপ্টাৰ দিয়া আছে অসমীয়াতে বাস্তৱ সংখ্যা বহুপদ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এতিয়া ইয়াৰ যিকোনো এটাত মই ক্লিক কৰিলুম তে দেখা পাব যে ইয়াতে আপোনাৰ মই 1 নম্বৰ অনুশীলনী কৰিছিলো বৰ্তমান গতিকে এইবিলাক হৈছে ইয়াত নোট মানে এই মেথছৰ অল এভৰিথিং যদি ভিডিওটো চাই ভাল পালে তেনেহলে জনাব কমেন্ট বক্সত আৰু লাইক কৰিব শেয়াৰ কৰিব অৱশ্যে সাবস্ক্ৰাইব কৰিব আৰু আগলৈ মোৰ ভিডিও চাই থাকিবলৈ বেল আইকনটো দবাই দিব যাতে সকলোতকৈ আগত আপুনি নটিফিকেশনবোৰ পায়